নমস্কাৰ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম আজি এয়া দেখিবলৈ পাইছে এইটো আপোনাৰ লোকেল মুৰ্গীৰ পোৱালি জাস্ট এইবিলাক যোৱা কালি মই অৰ্ডাৰ দিছিলোঁ আৰু নাইট চুপাৰ ৰাতিটোৰ ভিতৰত আহি আজি ৰাতিপুৱা মই এহেতক পাইছোঁ আৰু আজি বতৰটো ডাৱৰীয়া বৰষুণ সেইটো কাৰণে অলপ ঠাণ্ডাও পৰিছে আৰু পোৱালিবোৰ মই এতিয়া আনি লগে লগে এহেতক ব্ৰুডিঙত ভৰাই দিছোঁ আৰু এফালে এহেতক খাবলৈ গুড় পানী দি দিছোঁ আৰু দানা এতিয়া নিদিওঁ দানা কমচে কম 2-3 ঘণ্টাৰ পিছতে দিম যাতে পোৱালিবোৰ অলপ সুস্থ হৈ উঠক আৰু এই পোৱালিবিলাকক মই যেতিয়া অৰ্ডাৰ কৰিছিলোঁ তেতিয়া তেওঁলোকে মোক 2-3 দিনীয়া পোৱালি দিয়াৰ কথা আছিল কিন্তু পোৱালিবোৰ যেতিয়া মই পোৱাৰ পিছত আনি ঘৰত চেক কৰিছোঁ দেখিছোঁ এইবিলাক জাষ্ট মানে গাড়ীত দিয়াৰ আগনাখন ৰাতি ওলোৱা পোৱালি ৰাতিটো ওলাইছে ৰাতিপুৱালৈকে যিখিনি পোৱালি ওলাইছে সেইখিনি পোৱালিক সন্ধিয়া পেক কৰি পিনে ৰাতি নাইট চুপাৰত দি দিছে এইবিলাক জাষ্ট এদিনীয়া পোৱালি মানে 2-3 দিনীয়া পোৱালি নহয় সেইটো কাৰণে পোৱালিবোৰ অহাৰ লগে লগে দেখোঁতে গম পাইছোঁ একদম সৰু আছে কিছুমানৰ গাত কণীৰ যোনটো বিজলীয়া ভাৱ সেইবিলাকো পাইছোঁ আৰু আহোঁতে বাছত মই সিহঁতক 100টা পোৱালি অৰ্ডাৰ দিছিলোঁ আহোঁতে 2টা পোৱালি ডেমেজ হৈছে নষ্ট হৈছে মৰ্টেলিটি হৈ গৈছে মই টোটেল 98টাই পালোঁ আৰু আপোনালোকে কেতিয়াবা যদি কোনো হেচাৰী বা দূৰণিবতীয়া জেগাৰ পৰা পোৱালি অৰ্ডাৰ কৰে সদায় এইটো কনফাৰ্ম কৰি অৰ্ডাৰ কৰিব যাতে 2-3 দিনীয়া বা 4 দিনীয়া পোৱালি হওক যাতে অলপ সুস্থ হয় পোৱালি ইনকিউবেটৰত ওলোৱাৰ পিছত 24 ঘণ্টা ইনকিউবেটৰৰ ভিতৰতে ৰাখিব লাগে যাতে যোনটো টেম্পাৰেচাৰ হয় তেহেঁতে সেইটো পাই পিনে সুস্থ হৈ উঠে সবল হৈ উঠে কিন্তু এইবিলাক পোৱালি ওলোৱাৰ পিছত মানে 24 ঘণ্টা ইনকিউবেটৰৰ ভিতৰত নাৰাখিলে ধৰক 6-7-8 ঘণ্টা ৰখাৰ পোৱালি বা লগে লগে ওলোৱা পোৱালিও তেনেকুৱা পেকিং কৰি পঠিয়াই দিছে সেইটো কাৰণে আহোঁতেই 2টা মৰ্টেলিটি হ'ল আৰু এতিয়া পোৱালিবিলাক সম্পূৰ্ণ সুস্থও নহয় দেখাত অকণমান দুৰ্বল লাগিছে তথাপিও চাওঁ কি কৰিব পাৰোঁ আৰু আপোনালোকে নেক্সট যেতিয়াই ক'ৰবাত অৰ্ডাৰ দিয়ে কোনো হেচাৰীত বা নিজে আনিব গ'লেও ভালদৰে চাই চিতি আনে যাতে পোৱালিবোৰ 2-3 দিনীয়া পোৱালি হয় লাগিলে এটকা ৰেট বেছিয়ে হওক তেতিয়া মানে মৰ্টেলিটি সংখ্যাটো কম হয় আৰু পোৱালি সুস্থ হৈ থাকে আৰু তেতিয়া ব্ৰুডিং কৰি তুলি ডাঙৰ দীঘল কৰিবলৈ ভাল হয় আৰু মোৰ আগন্তুক ভিডিঅ'বিলাক চাই থাকিব পাব কেনেকৈ কি কৰিছোঁ কি ট্ৰিটমেণ্ট কৰিছোঁ কি মেডিচিন দিছোঁ পোৱালিক কেনেকৈ ৰাখিছোঁ সম্পূৰ্ণ ভিডিঅ' পাব মই সিহঁতক ধৰক এতিয়া এদিনৰ পৰা বিকাৰ দিনাখনলৈকে সিহঁতৰ ভিডিঅ' মাজে মাজে বনাই থাকিম সিহঁতৰ মেডিচিন ভেকচিনেশ্যন চব বস্তুৰে ভিডিঅ' পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লোকেল মুৰ্গীৰ পালনৰ এটা ভিডিঅ' এটা ছিৰিজ এইটো মই দিম ধন্যবাদ